সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত মই আগন্তুক 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে ইংৰাজী এছেৰ ওপৰত কথা পাতিম কিছুমান মোষ্ট ইম্পৰ্টেন্ট এছে দিম যিখিনি এছে 2021 বৰ্ষৰ ফাইনেল পৰীক্ষাত আহাৰ খুবই সম্ভাৱনা আছে 2019 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিছুমান এছে দিছিলো তাৰ পৰা কমন পৰিছিলে ঠিক একেদৰে 20 বৰ্ষৰ কাৰণে কিছুমান বাছি উলিয়াই কিছুমান এছে দিছিলো তাৰ পৰা কমন পৰিছিলে আশা কৰো এইবাৰ অৰ্থাৎ 2021 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে যিখিনি এছে মই কমন দিম বা ইম্পৰ্টেন্ট বুলি কৈ আছো তাৰ পৰা কমন পৰিব 2019 বৰ্ষৰ আৰু 2020 বৰ্ষৰ কোৱেশ্চন পেপাৰ ইংৰাজীৰ কোৱেশ্চন পেপাৰ যদি কাৰোবাৰ লগত আছে তেতিয়া হলে আমাৰ ভিডিঅৰ লগত মিলাই চাব পাৰা যি দুটা ভিডিঅৰ লিংক এইটো ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব তাৰ লগত মিলাই চাব পাৰা পৰীক্ষাৰ আগত যিখিনি এছে দিছিলো কমন তাৰ পৰা কমন পৰিছিলে নে নাই আশা কৰো 2021 বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ কাৰণে এইখিনি এছে কমন পৰিব আজিৰ প্ৰথম এছেটো হল সোশ্যাল মিডিয়া বৰ্তমান সময়ত খুবই জনপ্ৰিয় হৈছে সোশ্যাল মিডিয়াৰ ওপৰত এছে আহাৰ খুবই সম্ভাৱনা আছে 2021 বৰ্ষত ঠিক একেদৰে নিউজ পেপাৰ যোৱা কেইবা বছৰ ধৰি নিউজ পেপাৰ এছে পৰীক্ষা দিয়া নাই কিন্তু এইবাৰ আহা খুবই সম্ভাৱনা আছে পিছত আছে দা ফেষ্টিভেল ইউ লাইক মোষ্ট জাতীয় উৎসৱ যেটো কোৱা হয় বিহু বা নাইবা তেনেকুৱা তাৰ ওপৰত আহিব পাৰে পিছত আছে লাইফ অফ এ গ্ৰেট মেন মহৎ লোকৰ জীৱনী তেনেকুৱা হেতুৰ ওপৰত আহিব পাৰে ইয়ৰ স্কুল লাইব্ৰেৰী তাৰ ওপৰতো আহিব পাৰে এইখিনি মই বাছি উলিয়াইছো খুব সালিজাৰি চাই এইখিনি বাছি উলিয়াইছো 6 নম্বৰত আছে ডিসিপ্লিন এছেটো খুবই ইম্পৰ্টেন্ট হয় 2021 বৰ্ষৰ কাৰণে ইয়াৰ পিছত আছে ফ্ৰেণ্ডশিপ যোৱা কেইবা বছৰ ধৰি ফ্ৰেণ্ডশিপটো আহা নাই গতিকে আহাৰ খুবই সম্ভাৱনা আছে ঠিক একেদৰে 8 নম্বৰত আছে পাঞ্চুৱেলিটি 2019 বৰ্ষত আহিছিলে কিন্তু 20 বৰ্ষত আহা নাই 21ত আকৌ আহাৰ সম্ভাৱনা আছে পাঞ্চুৱেলিটি পিছত আছে ফিজিক্যাল এক্সাৰসাইজৰ ওপৰত আহাৰ খুবই সম্ভাৱনা আছে ইয়াৰ পিছত আছে ইয়ৰ লাষ্ট ডে এট স্কুল তাৰ ওপৰতো ইংলিছৰ এছে আহাৰ খুবই মই যিখিনি এছে দিছো হেকিন তোমালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি লোৱা নাইবা লিখি লোৱা তাৰ পৰা আহাৰ খুবই সম্ভাৱনা আছে যদি তোমালোকে ভাবা ইয়াৰ বাহিৰে আৰু অতিৰিক্ত হিচাপে এডিশন হিচাপে মই আৰু কেইটামান শিকিব পাৰা আৰু যদি কোনোবাই ভাবা ইয়াৰ পৰা এটাও কমন নপৰে মই কাৰোবাক জোৰ জবজ কৰা নাই যাতে এইখিনি পঢ়িব লাগিব তোমালোকে যি মন যায় তাকে পঢ়িব পাৰা কিন্তু মোৰ ফালৰ পৰা অৰ্থাৎ এক্সামবাইট আসামিজ ইউটিউব চেনেলৰ ফালৰ পৰা এইখিনি ৰিকমেন্ড কৰিছো যে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় বন্ধু-বান্ধৱীসকল আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত মই পুনৰ লগ পাম ধন্যবাদ